समाजाव बांबोबाय फेग्रा मुवा एबा ड्राग्स बाहायनाय। चिरांनि बिजनी ओनसोलाव गिख्रांथावै बांबोदों फेग्रा मुवा बाहायनाय, ड्राग्स बाहायनाय आरो बायदि समाजारि बेरेखा। समाज बेरेखा ड्राग्स बाहायनाय आरो बायदि समाजारि बेरेखा हाबाखौ समाजनिफ्राय गैया खालामनो नाजादों चिरां पुलिसा। चिरांनि पानबारियाव पानबारि थानानि ओसि सादन चन्द्र दत्तनि दैदेननायाव पानबारि पुलिसा फेग्रा मुवा एबा ड्राग्स बाहायनाय, उन्दै बैसोआव जुलि खालामनाय, जुवा गेलेनाय, जौ लोंनाय, मटर साइकेल सालायोब्ला हेलमेट बाहायनाय, सीट बेल्ट बाहायनाय बेफोरनि सायाव सांग्रांथि होदों। पानबारि थानानि बेंखनाव थानाय बेंनामारि बाजार, पालेंबारि गोजौ फरायसालि, पालेंबारि हाथाइसालि, आलाकुन्दा आरो बिष्णुपुराव लादों सांग्रांथियारि हाबाफारिखौ। फरायसाफोरखौ मोजां आबहावाजों सोलोंथाइ होनायाव गोग्गो समाज दानायाव हेफाजाब होनो खावलायदों पानबारि पुलिसा। समाजर जिखिनि ड्राग्स, जुआ, मद, बाल्য বিবাহ এইবোৰ ভয়াবহতাৰ ওপৰত লক্ষ্য কৰি আমি সজাগতামূলক সভা হিচাপত আমি বিভিন্ন স্কুলত গৈ আমাৰ থানাৰ পৰা বিভিন্ন স্কুলত গৈ তথা যিবিলাক অঞ্চলত মানুহৰ গ্যাদাৰিং হয়, পালেংবাৰী, ভাংনামাৰী, বিষ্ণুপুৰ তেনেকুৱা অঞ্চলত আমি এটা এৱাৰনেছ সভা কৰি আছোঁ আৰু আমি কৰিম, যাতে আমাৰ সমাজখনৰ ল'ৰা ছোৱালীবিলাকে ড্ৰাগছৰ পৰা, বাল্য বিবাহৰ পৰা এইবোৰ দূৰত থাকে। সেইটো কাৰণত আমি সিহঁতক বিভিন্ন উপদেশমূলক কথা সিহঁতক আমি ধুনীয়াকৈ ব্যাখ্যা কৰি জনাম আৰু যাতে সিহঁতে এই ধৰণৰ ড্ৰাগছৰ কুপ্ৰভাৱ তাৰ নিচাগ্ৰস্তৰ কবলত নপৰে আৰু বাল্য বিবাহৰ কবলত নপৰে, এইবোৰ ক্ষেত্ৰত আমি যথেষ্ট চেষ্টা কৰিম। আপোনালোকৰ সহায় সহযোগিতাৰ দৰকাৰ আছে। আপোনালোকে আমাৰ এই চেষ্টাটো আপোনালোকৰ মিডিয়াৰ যোগেদি যাতে আমাৰ সমাজত প্ৰচাৰ কৰি দিয়ে, আমি এইখিনি আপোনালোকক প্ৰাৰ্থনা জনাম, যাতে আমাৰ সুস্থ সমাজ, এটা সবল সমাজ গঠন হয়। আমাৰ ভৱিষ্যত স্কুলৰ ল'ৰা ছোৱালীবিলাকে ইহঁতে আমাৰ ভৱিষ্যত দেশৰ নাগৰিক হ'ব, সিহঁতে সুস্থ নাগৰিক হিচাপত গঠন হয়। সেইকাৰণে আমি এইখিনি প্ৰচেষ্টা চলাই আছোঁ। ধন্যবাদ। পিছত ছোৱালীজনীক ভুলাই কৈ মই বজাৰত বল ইয়াতে যাম, কিবা মেলা দেখুৱাম, কিবা কিনি দিম কৈ পেলাই তেওঁক লৈ যায় ক'ৰবাত লৈ আকৌ দিল্লী বম্বেত লৈ বিক্ৰী কৰি দিয়ে। বহুত কেছ, বহুত ঘটনা হৈ আছে এইটো। গতিকে ল'ৰা ছোৱালী মোবাইল দিব, পঢ়াৰ ক্ষেত্ৰত যিখিনি দৰকাৰ সেইখিনি দিব, বাকী সময়ত নিদিব। তেনেকৈ থানাত এটা দুটা ঘটনা প্ৰায় হৈ আহে। কেতিয়াবা ভাগ্য ভাল ছোৱালীজনী উদ্ধাৰ কৰা হয়, কেতিয়াবা নহয় গৈ দিল্লী বম্বে। সাফ সাফাই ৰাখক। আপোনালোকৰ চৌদিশ